কমিটি আবসুর 24তম ডেলিগেট কনভেনশন আর গোবর্ধনা প্রাইমারি BSS বড় সাহিত্য সভার 17তম এনুৱেল যি কনফাৰেন্স চলি আছে মই ইয়াতে চিফ গেষ্ট হিচাপে অংশগ্ৰহণ কৰিছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সপোন বড়ো জনগোষ্ঠীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সেইটো সপোনটো বাস্তৱ ৰূপ দিয়াৰ কাৰণে কাম কৰি আহিছোঁ, এতিয়াও কাম কৰি আছোঁ আৰু আগলৈ কাম কৰি যাম। এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই মেইনলি দুটা মিছন লৈ কাম কৰি আছোঁ। এটা হ'ল বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ, আনটো হ'ল মিছন স্কিল এণ্ড কোৱালিটি এডুকেশ্যন। আৰু ইয়াৰ বাহিৰেও আমাৰ যি BTR চুক্তি হৈছিলে 2020 চনৰ 27 জানুৱাৰীত ইয়াৰ ইমপ্লিমেণ্ট হোৱাৰ কাৰণে বহুত কাম আৰু বাকী আছে, তোৰ ওপৰতো আমি কাম কৰি আছোঁ। আমি নিখিল বড়ো ছাত্ৰ সন্থাই বডোফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জ এইটো মিছনৰ থ্ৰুৱেদি বড়ো জাতিৰ লেংগুৱেজ, লিটাৰেচাৰ, কালচাৰ এইটো ডেভেলপ কৰাৰ লগতে এনহান্সমেণ্ট কেনেকৈ কৰিব পাৰে সেইটোৰ ওপৰত কাম কৰি আছোঁ। ইয়াৰ উপৰিও আমাৰ বড়োসকলৰ যি ইকনমি ডেভেলপমেণ্ট বড়োসকলৰ কেনেকৈ আনিব পাৰোঁ সেইটোৰ ওপৰত কাম কৰি আছোঁ। আৰু বড়োসকলৰ যি যুৱক আমাৰ যুৱচাম এতিয়া নিজক পঢ়াৰ কাৰণে কেনেকুৱা কাম কৰিব লাগিছিলে, কেনেকুৱা টাইম দিব লাগিছিলে সেইটোত আমি ইমান টাইম দিয়াটো দেখা পোৱা নাই। বৰঞ্চ তেওঁলোকে নিজক ধ্বংস কৰাৰ যি কাম তাতে বেছি সময় দিয়া আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমাৰ ইউথক কেনেকৈ আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ, কেনেকৈ এৱাৰনেছ কৰিব পাৰোঁ, কেনেকৈ মটিভেশ্যন আনিব পাৰোঁ সেইটোৰ ওপৰত কাম কৰি আছোঁ। ইয়াৰ বাহিৰেও আমাৰ ওমেন যি ডেভেলপমেণ্ট আছে, ওমেন ডেভেলপমেণ্টৰ ওপৰতো আমি কাম কৰিছোঁ। কিন্তু আমাৰ যি বড়োসকলৰ যি ওমেন মহিলা, আমাৰ বড়োসকলৰ মহিলা আজিলৈকে ইমান আগবাঢ়িব পৰা নাই। কিন্তু যিসকলে ওলাব পাৰিছে, বাহিৰত ওলাব পাৰিছে, তেওঁলোকে আগবাঢ়িছে, কিন্তু মেক্সিমামে আগবাঢ়িব পৰা নাই। আমাৰ 17তম বড়ো সাহিত্য সভাৰ গোবৰ্ধনা আঞ্চলিক কমিটি আৰু 24তম এপছুৰ অধিৱেশন চলি আছে। এই অধিৱেশনত আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে কবিতা আবৃত্তি হৈ গ'ল। কবিতা আবৃত্তি উদ্বোধন কৰিলে জৱাহৰলাল বিহাৰী বৰপেটা ডিষ্ট্ৰিক্টৰ এক্স জেনেৰেল ছেক্ৰেটাৰী আৰু লগতে আমাৰ অঞ্চলৰে গণ্যমান্য ব্যক্তিসকলে কবিতা আবৃত্তি কৰিলে। আৰু এনালাইচিছ কৰাৰ হিচাপে আমাৰ পৰমেশ্বৰ ব্ৰহ্ম আৰু বাবুৰাম বৰগোহাঁই হৈছিলে। তেখেতে নিজৰ কিবাখিনি কেনেকৈ হৈছে হোৱা নাই কবিতাখিনি এইটো পৰ্যালোচনা কৰিছে। ইয়াৰ পাছত আমি এতিয়া কবিতা উন্মোচন কৰিম আমাৰ মাউথপিচ নেৰচন আৰু লগতে ষ্টুডেণ্টছ ইউনিয়নৰ সমনি ঠাণ্ডে। ইয়াৰ পাছত আমাৰ মুকলি সভা হ'ব। মুকলি সভাত আমাৰ মাননীয় গৌতম দাস অধিৱেশনটো উন্মোচন কৰিব আৰু লগতে ৰমজান বসুমতাৰী ভাইচ প্ৰেচিডেণ্ট এপছু আৰু আমাৰে সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক জিলাৰ সভাপতি মাননীয় ডম্বৰুধৰ বসুমতাৰীয়ে তেখেতে কৰিব, ভাষণ দিব। তেখেতে আমি বাট চাই আছোঁ কি আমি অলপ সময়ৰ ভিতৰতে আমাৰ অধিৱেশনটো আৰম্ভ হ'ব। আজিৰ কাৰ্যসূচী কেইদিনৰ কাৰণে? আজি কাৰ্যসূচী এদিনেই হ'ব। যোৱাকালি এদিন হ'ল আৰু মাত্ৰ আজি এদিন হ'ব, মাত্ৰ দুদিনৰ কাৰণে হৈছে। এই কাৰ্যসূচীতে আমাৰ বাৰ্তা যাব আমাৰ বড়ো সমাজৰ অন্ততঃ কবিতা কেনেকৈ
লিখিব লাগে আমি মানুহ হিচাপে কেনেকৈ শান্তি সম্প্ৰীতি ৰাখিব পাৰে সেইটোলৈ আমাৰ যাব আৰু লগতে আমাৰ অঞ্চলৰ শিক্ষা দীক্ষাৰ সেইটো লৈ আমাৰ আলহীবিলাকে নিশ্চয় আমাক ক'ব কেনেকৈ শিক্ষা ল'ব লাগে কেনেকৈ কবিতা কেনেকৈ উন্নতি কৰিব লাগে কেনেকৈ আমাৰ এই যে সাহিত্য কেনেকৈ সৃষ্টি হ'ব লাগে সেইটো নিশ্চয় আলোচনা হ'ব